হাই গাইজ, আজি মই ৰাজীৱে এনেকুৱা এটা ৰাস্তা দেখুৱাম যিটো ৰাস্তা আজিৰ দিনত নাই বুলি ক'ব পাৰি। আমাৰ তিনিচুকীয়া জিলা শদিয়া সমষ্টিৰ তালাপ ধুলিজান গাঁৱৰ নগাঁও চুবুৰী ৰাস্তা। এই ৰাস্তাটো বৰষুণ দিলে বহুত বোকা হয়। স্কুলৰ যোৱা ল'ৰা ছোৱালী বহুত অসুবিধা সন্মুখীন হয়। ৰাস্তাটো চোক না। এই ভিডিঅ'টো যদি কোনোবা চায়, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই। এইফালে মই দেখুৱাই আছোঁ ৰাস্তাটো দৰ গাঁত হৈ গৈছে, গাড়ী বাইক আহি চোক না। এফালেদি প্ৰায়ভাগ গাড়ী বাইক অহা যোৱা কৰা হয়। বৰষুণ দিলেতো ইমান বোকা হয়, ভুই ৰুব পাৰি। চোক না ৰাস্তাটো। এনেকুৱা ৰাস্তা আজিৰ দিনত থাকেনে বাৰু? চৰকাৰক অনুৰোধ জনাইছোঁ, চৰকাৰে যেন এই ৰাস্তাটো ভালদৰে বনাই দিয়ে যেন। এই বোকাডোখৰ কাৰণে বৰষুণ দিলে ল'ৰা ছোৱালী বহুত অসুবিধাৰ সন্মুখীন হয়। স্কুললৈ যোৱা ল'ৰা ছোৱালী অহা বহুত অসুবিধাৰ সন্মুখীন হয়। আজিতো ৰ'দ দিছে, অকণমান শুকাইছে আজি, চোক না। এই ৰাস্তাটো হৈ অনুৰোধ জনাইছোঁ চৰকাৰক, আমাৰ শদিয়া সমষ্টিৰ বিধায়ক মাননীয় বলিন চেতিয়া ছাৰদেৱক, লগতে ML মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক অতি সোনকালে আমাৰ এই ৰাস্তাটো বনাই দিয়ে যেন। গাইজ, ভিডিঅ'টো যোনে যোনে চাই যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ফেচবুকৰ পেজটোত যদি চাই ফ'ল' কৰি দিব পেজটো দেই। ধন্যবাদ।